নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল 430 বৰ্গ কিলোমিটাৰ। নেক্সট, মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি হ'ল 500 বৰ্গ কিলোমিটাৰ। নেক্সট, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ই ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত। ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। নেক্সট উদ্যানখন হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। নেক্সট, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। নেক্সট, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছৰ উদ্যানখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 231.65 বৰ্গ কিলোমিটাৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।